ভালে আছে নে ৰাইজ? নমস্কাৰ। মোৰ চিনাকি জেগা, মই আগতে আহিছোঁ দুবাৰ আপোনালোকৰ মাজত। আজিৰ পৰা প্ৰায় 4-5 বছৰ আপোনালোকৰ হয়তো মনত আছে। গতিকে আপোন ঠাইত আমিবিলাক পুনৰ আহিছোঁ আপোনালোকৰ মৰম বুটলিবলৈ। আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব। প্ৰথমতে সকলোকে নতুন বছৰ তথা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নেদেখাজনে আপোনালোকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অনুষ্ঠান মুকলি কৰিছোঁ মই গৈ আশা কৰিছোঁ। আছে জানো ভয় একেদৰে সুধিব খুজিছো যে হাদধিয়া খুৰাৰু হৈ ফুৰিৰোৱা এধাৰি মন আছুতীয়া উদাহেৰে আঁকিলোৱা জগত এখন আধা বাটতে এৰি থৈ আহি আজিও তাতেই যে তুমি তোরা জোনাকি নামি আহি উমি থকা হেঁপাহ সুখী চগানি তুমি তোরা জোনাকি নামি আহি উমি থকা হেঁপাহ সুখী চগানি যদি ছিলে বুকুৰৰ মাজত নতুন পোৱা গধূলি
থেংক ইউ বহুত বহুত ধন্যবাদ